এইমাত্ৰ যিটো দেখিলে সেইটো এটা কাছ আছিল। বাপৰে, ইমান ডাঙৰ কাছ মই দেখাই নাই আজিলৈকে লাইফত। বহুত দিন মূৰত আজি এটা প্লেন ব্লগ কৰিবলৈ গৈ আছোঁ। এতিয়া 11টা বাজিছে আৰু মই ৰেডি হ'লোঁ আৰু আজি য'ত যাম তাতে মানে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি মানে কনফাৰ্ম হ'লোঁ যে আজি কিবা লৈ যাম। আৰু মই আজি অকলে নাই, মোৰ লগত আছে আজি প্ৰদীপ, ইও যাব মোৰ লগত আছে। এতিয়া আমি দুটা ৰেডি হ'লোঁ, ই মোৰ ঘৰত আহিছে। এতিয়া ক'ত যাম এতিয়া নকওঁ, যদি ভালদৰে দেখাব পাৰোঁ তো নিশ্চয় গম পাব। এতিয়া আমি প্ৰথমতে যাম বাছ ষ্টেণ্ডত, তাৰ পৰা উঠি কেনে যাই আছোঁ। এতিয়া আমি বাছ ষ্টেণ্ডত আহি পালোঁ। এতিয়া সময় ৰখিছোঁ, বাছত উঠি কিনে যাম। এতিয়া আমি ডাইৰেক্ট যাম য'ত যাই আছোঁ। বহুত সময় বাছত মানে ট্ৰেভেল কৰাৰ পিছত ফাইনেলি এতিয়া নামিলোঁ। আৰু নামিছোঁ ক'ত? আমি আহিছোঁ কলাক্ষেত্ৰত। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কলাক্ষেত্ৰত আহিম। আজি ফাইনেলি আহিলোঁ আৰু আমি প্ৰদীপে এতিয়া টিকেট ল'ল। এতিয়া আমি ভিতৰত যাম আৰু সোমাই আহিলোঁ কলাক্ষেত্ৰৰ ভিতৰত। আৰু প্ৰদীপ ফাৰ্ষ্ট টাইম আজি এতিয়া সোমাই আহিলোঁ। এতিয়া আহিছোঁ যিহেতু এটা ভাল চাই এটা মণ্টাজটো বানতা হে ন। এতিয়া মণ্টাজটো চাওক আৰু এনজয়। Sometimes when you're here, I can feel no doubt, 'cause you keep me where the stars are bound. It doesn't really matter, 'cause you're here with me now. It doesn't really matter. ভিতৰৰ ফালে সোমাই আহিলে প্ৰথমতে এনেকুৱা মানে পুখুৰী পাব, প্লাছ গাৰ্ডেন আছে। ধুনীয়া ধুনীয়া ভালকৈ সজোৱা গাৰ্ডেন আছে। আৰু পুখুৰীবোৰ মানে ভালদৰে একদম ডিচিপ্লিনত সজোৱা আছে। আৰু গছ গছনি একদম ভাল পৰিৱেশ এটা আছে। পুখুৰীবোৰ আছে। আৰু এইফালে এনেকুৱা শিলৰ পাথৰৰ দলং টাইপ বনোৱা হৈছে সৰু সৰু। এইফালে পাৰ হৈ যাব পাৰে আৰু ভালদৰে চাব পাৰে। এইখন শিলৰ দলং সৰু হয়, বাট আহি কেনে ভাল লাগে। আৰু ভাল চাই মানে অলপ কেনেকুৱা ফিল আহে নাজানো, বাট বহুত ভাল লাগে আৰু শিলৰ দলং। আৰু এনেকুৱা এই চাইডেও আছে এখন, এই চাইডে এখন আছে। আৰু এইফালে এনেকুৱা মানে ৱাকিং ট্ৰেক আছে। মানে এই কি কয়, এই পাৰ্কখনত মানে পাৰ্ক বুলি নকওঁ, এটা মানে এৰিয়া ইমান মানে বস্তু আছে ন, দেখাই খতম কৰিব নোৱাৰে। ভিডিঅ'টো যদি ভালদৰে চাই থাকে চব গম পাব। আজিৰ এই ভিডিঅ'টো অলপমান ইনফৰ্মেটিভ ব্লগ টাইপ হ'ব পাৰে, কাৰণ যিহেতু ইমান ডাঙৰ এটা প্লেচ ভালদৰে চব দেখুৱাটো অলপ দৰকাৰী আছে। আৰু এনেকুৱা এইফালে গাৰ্ডেন আছে, অকল এখন নহয় 2, 3, 4খন, মানে এইফালেও বহুত ডাঙৰ এটা এৰিয়া আছে। এইফালে ভালদৰে এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু ট্ৰাই কৰি আছোঁ কোনফালে কি দেখাব পাৰোঁ। আৰু আজি চাগে স্কুল ট্ৰিপ চলি আছে নে কাৰোবাৰ, সেইফালে মানে বহুত ভিৰ হৈ আছে। 2, 3খন স্কুল দেখা পালোঁ বেলেগ বেলেগ কাপোৰৰ। আৰু আজি ৰ'দ কম আছে, কিন্তু গৰমটো সিমান আছে, হিউমিডিটি সিমানেই আছে, ঘাম ওলাই আছে। বাট যিয়ে নহওক ৰ'দটো কম কাৰণে খোজকাঢ়িব পাৰিছোঁ বাহিৰত। আৰু এতিয়া আমি সিফালে খোজকাঢ়ি গৈ আছোঁ আৰু মানুহ আজি বহুত আছে। আৰু এইখন এখন ব্ৰিজ হয়, যিটো পুখুৰী দেখাইছিলোঁ তাৰে ওপৰত এখন চাগে ডাঙৰ ব্ৰিজ। আৰু ইয়াতে কেতিয়াবা মাছো দেখিবলৈ পোৱা যায়। আজি চাগে নাই, সেইকাৰণে দেখা পোৱা নাই। আৰু ব্ৰিজখনত আহি কেনে ভাল লাগে, ফটো চটো তুলিব পাৰি। আমি ফটো চটো তুলি আছোঁ। আৰু এতিয়া ৰখি থকাৰ বেছি সময় নাই, গোটেই জেগাখিনি দেখাব লাগিব ন, সেইকাৰণে এতিয়া। আৰু পিছফালে এইটো ৰংঘৰ হয়, অৰিজিনেল নহয়, এইটো জাষ্ট এটা কি কয় এইটো ডিজাইন হয়। যিহেতু ৰংঘৰ দেখা নাই যোনবিলাকে, অলপ এইটো ফিল ল'ব পাৰে আৰু। ভাবিছিলোঁ ৰংঘৰটোৰ ওপৰত যাওঁ, বাট এতিয়া মানে বন্ধ কৰি ৰাখিছে, মানে ওপৰেদি চিৰিত উঠি যাব পাৰি। আজি চাগে বন্ধ, কেতিয়াবা আপোনালোকে আহিলে উঠিব পাৰিব পাৰে। বন্ধ বুলি নাভাবিব, আহিলে কেতিয়াবা উঠিব পাব পাৰে, বাট আজি বন্ধ, বেড লাক। আজি স্কুল ট্ৰিপ আছিল চাগে, ছোৱালী স্কুল ল'ৰা স্কুল চব ফালেদি মানে আজি ষ্টুডেণ্টবোৰ আহিছে। বহুত ভিৰ ভাৰ কৰি আছে, হাল্লা চিল্লা কৰি আছে, বেয়া ঘূৰিছে মানে আজি। ইফালে এখন ষ্টেজ আছে আৰু ইফালে আমি আছোঁ। ইফালে এনেকুৱা বহা জেগা আছে, চিৰিৰ দৰে বনোৱা আছে, গোটেই এনেকুৱা চাৰ্কল বনোৱা আছে। আৰু এনেকুৱা এখন ফিল্ড আছে মাজত, চাগে কিবা বেছি ভিৰ ভাৰ থকা ফাংচন হ'লে চাগে চিয়াৰ টিয়াৰ পাতে চাগে, এনেকুৱা আমি আন্দাজ এটা লগাইছোঁ আৰু বাকী গম নাপাওঁ। It doesn't really matter, 'cause I feel so free now. এইমাত্ৰ যিটো দেখিলে সেইটো এটা কাছ আছিল। বাপৰে, ইমান ডাঙৰ কাছ মই দেখাই নাই আজিলৈকে লাইফত চাগে ফাৰ্ষ্ট টাইম কাছটো দেখিছোঁ। প্ৰদীপ ফাৰ্ষ্ট টাইম আমি গুৱাহাটীত থাকি ফাৰ্ষ্ট টাইম কাছ দেখা পাইছোঁ। বাপৰে, বহুত ডাঙৰ কাছ আছিল দেই, বাপৰে।
Sometimes when you're here, I can feel no doubt, 'cause you keep me where the এতিয়া মানে stars মোৰ পিছফালে ইমান ডাঙৰ যিটো বিল্ডিং দেখা পাইছে, তো সেই বিল্ডিংটো বেলেগ একো নাই, এইটো এটা মিউজিয়াম হয়, বহুত ডাঙৰ মিউজিয়াম হয়। তো এতিয়া আমি তাৰে ভিতৰত গৈছোঁ, বাট ভিডিঅ' কৰিব নিদিয়ে, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। তো এইটো হ'ল মিউজিয়ামটো, এইফালে চিৰি দি উঠি কিনে যাব পাৰি। চ' আমি মিউজিয়ামটোৰ ভিতৰৰ পৰা আহিলোঁ। মিউজিয়ামটোত মানে ইমান ভাল ভাল বস্তু আছে, পুৰা অসমীয়া সংস্কৃতিৰ যিবিলাক ট্ৰেডিশ্যনেল বস্তুবিলাক, ঢোল তাল খোল আদি, হিমচৰীয়া কিবা কিবি বহুত বস্তু আছে মানে। তাতে ভিডিঅ', ফটোগ্ৰাফিও মানে মানা কৰি থৈছে, নহ'লে কেইটামান ফটো তুলিব পাৰিলে ভাল ভাল। ত' মানে বহুত বেয়া লাগিছে, ইমান মানে সুন্দৰ এটা মিউজিয়াম, বহুত মানে জানিবলগীয়া চাবলগীয়া বহুত এনচিয়েণ্ট পৌৰাণিক বহুত বস্তু আছে। চ' আহিলে মিউজিয়ামত একবাৰ নিশ্চয় সোমাব। It doesn't really matter, 'cause you're here with me now. It doesn't really matter. তো এতিয়া আমি মিউজিয়ামটোৰ কাষেদি চিৰি আছে, ওপৰলৈ উঠিব পাৰে। তো আমি ওপৰেদি উঠি আহিছোঁ, আৰু এইফালে কি কি আছে মই ইমান নাজানো। আহিছোঁ আগতে বহুত মানে 2-3 বছৰ আগতে চাগে আহিছিলোঁ, তো ইমান ভালকৈ মনত নাই। কিন্তু প্ৰদীপ ফাৰ্ষ্ট টাইম আহিছে, তো সিটো একোৱে নাজানে। তো এতিয়া মানে ভালকৈ গম পোৱা নাই যে ক'ত কেনেকৈ ভিডিঅ' কৰিম। জাষ্ট মানে যি দেখা পাই আছোঁ ভালদৰে দেখাব চেষ্টা কৰিছোঁ। আৰু এইটো কি বা কাৰেং ঘৰৰ দৰে লাগিছে, নাজানো কি হয় এইটো, বাট যিয়ে নহওক কিবা এটা পুৰণাই কিবা এনেকুৱা হ'ব। আৰু ওপৰৰ ফালে কিবা বেৰা ঘৰ আছে, কোনোবা মানুহ থাকে নে কি থাকে গম নাপাওঁ। চ' এতিয়া আমি লাহে লাহে খোজকাঢ়ি গৈ আছোঁ, আৰু এইটো এটা ধৰি লওক এটা ৱকিং ট্ৰেক টাইপ হৈ গৈছে। ভালদৰে মানে খোজকাঢ়ি ভাল লাগে, আৰু পৰিৱেশটো একদম চালিয়া পৰিৱেশ, আৰু ভাল লাগিছে। আৰু বেলেগ ক'বলগীয়া মুখেদি মানে একো ক'ব কাৰণে ওলাই থকা নাই, তথাপিও কিবাকৈ কৈ আছোঁ কিবা কিবি। আৰু গৰমত ঘামৰ অৱস্থা দেখিছে, একবাৰ মুখখন মুচি ল'ব লাগিব। তো এতিয়া মানে মই য'ত আছোঁ, তো এইটোতে চাগে এটা অ'পেন কিবা ষ্টেজ নে কি ক'ব নাজানো। ত' অ'পেন টাইপ চাগে ফাংচন হ'লে কিবা, তো হয় নে নহয় নাজানো, বাট মই যোৱাবাৰ আহোঁতেও দেখিছিলোঁ, এইবাৰো দেখা পামেই নিশ্চয়। তো বহুত অ'পেন হয়, আৰু ফটোগ্ৰাফিৰ কাৰণে একদম চালিয়া প্লেচ। আৰু কি লাগে আৰু ভিডিঅ'ৰ কাৰণে একদম মজা, ফটোগ্ৰাফিৰ কাৰণেও মজা, এনেকুৱা। It doesn't really matter, 'cause you're here with me now. It doesn't really matter, 'cause I feel so free now. It doesn't really matter. It doesn't really তো মুকলি মঞ্চৰ কাষেদি এনেকুৱা তলেদি চিৰি আছে, তলৰ ফালে যোৱা। তো এইফালে সোমাইছোঁ, বাট নাজানো কি আছে। আৰু এনেকুৱা এইফালে জংঘল টাইপ, পূৰা জংঘল দেখিবলৈ পাইছে। ইফালে অলপ জংঘল টাইপ আছে, আৰু এতিয়া আমি চিৰি দি নামি গৈ আছোঁ, নাজানো কি আছে, তথাপিও যাই আছোঁ। আৰু এইফালে চাগে এইটো লাইব্ৰেৰী চাগে, এটা জাষ্ট আন্দাজা লগাইছোঁ, হ'বও পাৰে। তো ঠিক নাই কি হয়। তো এইমাত্ৰ এইটো যি দেখা পালে এইটো ৰেল হয়। তো এইফালে এনেকুৱা ৰেল মানে গোটেই কলাক্ষেত্ৰ গোটেই নহ'লেও তো আধা থাকে। তো এনেকুৱা এটা ৰাউণ্ড মাৰিব পাৰে, 50 টকা টিকেট লৈ থাকে। তো এইফালে এখন পাৰ্ক টাইপ আছে, এইফালে টিকেট কাটিব পাৰে। তো এতিয়া আমি ইফালে গৈ আছোঁ, চাওঁ, নুঠোঁ আমি, তথাপি এনে দেখাম আপোনালোকক যি পাৰোঁ। তো মানে এইখন হ'ল পাৰ্কখন। তো এইফালে আৰু এটা এনেকুৱা ৰাইড আছে, কি ৰাইড নাজানো, চাগে আপ ডাউন কিবা ৰাইড আৰু ঘূৰি থাকে। চ' এইফালে আৰু এইফালে এইটো মানে মাছৰ যিটো ট্ৰেইনৰ ৰাইড, মাছৰ ডিজাইন আছে। তো এইফালে চিৰি দি উঠি কেনে এনেকৈ মাছত উঠিব পাৰে। আৰু এইফালে এইটো টিকেট কাউণ্টাৰ আছে। নুনী গছ, তো ইয়াতে মানে এনেকুৱা বহুত ধৰণৰ এনেকুৱা গছ গছনিও ৰুই থোৱা আছে, আৰু চবৰে মানে ডিটেইলছ ভালদৰে দি আছে। যিবোৰ মানে নৰ্মেল গছ, সাধাৰণ গছ, যিবিলাকৰ নাম মানে আমি মানে সাধাৰণ হ'লেও আমি নামবিলাক ভালকৈ নাজানো। তো সেইবিলাকৰ মানে আমাৰ নৰ্মেল নেম প্লাছ বটানিকেল যিটো নেম থাকে, সেই এনেকুৱা মানে চব ভালকৈ প্লেট মাৰি থোৱা আছে। তো কিবা কাৰণত দৰকাৰ হ'লে জানিব পাৰে, আৰু জানাটো ভাল, আমাৰ কাৰণে ভাল। তো সেনেকৈ ভালদৰে সজাই থোৱা আছে। তো এতিয়া আমি পাৰ্কৰ পৰা ওলাই গৈ আছোঁ। তো এইফালে আমি অলপ কেণ্টিনৰ ফালে সোমাইছোঁ, চাওমিন অৰ্ডাৰ দিছোঁ, চব ফটাফট খাই কিনে ওলাই কিনে গৈ আছোঁ। আৰু আমি কেণ্টিনৰ পৰা বাহিৰত ওলালোঁ, এতিয়া আমি লাহে লাহে বাহিৰৰ ফালে গৈ আছোঁ। আৰু এতিয়া আমি কলাক্ষেত্ৰৰ চাগে লাষ্ট এটা স্পট দেখাব আছে। তো এই স্পটটো হ'ল এইটো। তো এইফালে এনেকুৱা ৱকিং ট্ৰেকটো, এই কলাক্ষেত্ৰত মানে খোজকঢ়া জেগা বহুত আছে মানে।
খোজকাঢ়িলে ভাগৰে লাগি যাব, ইমান মানে খোজকাঢ়িব পৰা মানে ট্ৰেক টাইপ বনাই থোৱা আছে, বাট ভাল লাগে। আৰু ইফালে পিছফালে চাব পাৰে কি কি আছে। চ' ইয়াৰে ৱালত মানে এনেকুৱা স্কাল্পচাৰ টাইপ বনোৱা আছে সৰু সৰু। চ' বহুত সুন্দৰ সুন্দৰ বনোৱা আছে, ট্ৰেডিশ্যনেল কিবা এনেকুৱা ডিজাইন কৰা আছে। চ' বহুত ভাল লাগে আৰু তো এনেকুৱাই আৰু। Sometimes when you're here, কলাক্ষেত্ৰতো ঘূৰা হৈ গ'ল আমাৰ। চ' এতিয়া আমি লাহেকৈ ভিডিঅ'টো এণ্ডৰ ফালে আগবাঢ়ি আহিছোঁ। চ' আমি কলাক্ষেত্ৰতো আহিলোঁ আৰু এনেকুৱা বহুত চাবলগীয়া বস্তু চালোঁ আৰু এনেকুৱা বহুত দেখা নোপোৱা বস্তু দেখা পালোঁ আৰু এনেকুৱা এটা পৰিৱেশ আমি এনজয় কৰিলোঁ ভালদৰে। চ' কলাক্ষেত্ৰতো ভালদৰে ঘূৰা হৈ গ'ল আৰু আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। তেতিয়ালৈকে বি এ পাৰ্ট অফ মাই চেনেল, ছাবস্ক্ৰাইব এণ্ড গুড বাই। it doesn't really matter. আমি ঘৰলৈ গৈ আছোঁ এতিয়া, বৰষুণ দিয়াৰ সম্ভাৱনা আছে অলপমান।